Hi guys, welcome to my channel Hirok Assam. মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপিটো হৈছে আপোনাৰ থেকেৰা টেঙাৰ লগত মাছ কেনেকৈ বনায় হওক আপোনালোকক দেখাই লওঁ মই কি কি ৰেডি কৰিছোঁ ভিডিঅ'টো চাই তেতিয়া আপোনালোকে বনাবলৈ সুবিধা হ'ব প্ৰথমতে চাওক এইখিনি থেকেৰা টেঙা অলপমান ভিজাই লৈছোঁ মই আৰু ইয়াত আছে আপোনাৰ পিঠাগুড়ি আৰু আপোনাৰ অলপ হালধি গুড়া আপোনালোকে মিক্স কৰি ল'ব ইয়াতে পিঁয়াজ আছে এইটো আপোনাৰ ভোট জলকীয়া দুটা লৈছোঁ মই এইখিনি মাছ আপোনালোকে গৰম তেলত কেইটামান সৰিয়হ দি দিব তেতিয়া বেছি ভাল লাগিব খাবলৈ এতিয়া মই পিঁয়াজখিনি ৰঙা কৰি ভাজি ল'ম আৰু লগতে যিখিনি থেকেৰা টেঙা ধুই থৈছিলোঁ সেইখিনি একেলগে ভাজি ল'ম পিঁয়াজৰ লগত এতিয়া মই হালধি গুড়ি আৰু পিঠাগুড়িখিনি দি দিম আৰু লগতে পানী দিম মাছটো দি দিব এতিয়া আপোনালোকে অলপমান ভালকৈ উতলিবলৈ দিব ঢাকন লগাব নালাগে এনেকৈ উতলিব দিব আপোনালোকে ধুনীয়াকৈ উতলিছে পানীটো আৰু অলপ কমিব দিব আপোনালোকে তেতিয়া খাই আপোনাৰ সোৱাদ পাব পানীটো খুব সুন্দৰকৈ জোখত কমি গৈছে এতিয়া মই গেছটো বন্ধ কৰি অলপ দেৰি ঠাণ্ডা হ'ব দিম আজি ৰেচিপিটো এইটোৱে আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যাতে নেক্সট ভিডিঅ' আপোনালোকলৈ মই আৰু আগবঢ়াই লৈ যাব পাৰোঁ